সন্ধিয়া কথা কৈছা মই মিছাকে ক'বলৈ যাওঁ কালি যোগেন মহাজনে নিজে আহি মাত্ৰ কৈছে আগত যদি বোলে বেলেগ বেলেগ ঘৰ ৰাখি এতিয়া যদি কুমলীয়া পাই লগতে ৰাখিছে অসভ্য কপা কপাই আমাৰ বিলাকে ফুটা কপা ফুটা কপাল নহয় নিজৰ কপালখনক ফুটা বুলি কিয় কয় হেই আপোনাৰ দেখোন ভঁৰাল দুটা বা গৈ চাৰিটা হৈছে ভঁৰালৰ সংখ্যা বাঢ়ি কিন্তু ভৰিৰ সংখ্যা নাবাঢ়ে এতিয়া আৰু নেবাঢ়ে ঘৰলৈ বোৱাৰীয়ে আহি তাকেইতো বোৱাৰীজনীকে খাটনি ঘৰ বুলি ভাবিছো বুজিছা তাই যাতে মোক নতুন কাপোৰ লাগে বুলি খাটনি কৰে তেতিয়া সমাজত ক'বলৈ ভাল হ'ব বোৱাৰীকৰ খাটনিতে শহুৱেকে নতুন কাপোৰ আনিবলগীয়া পৰে সমাজখন বৰ বেয়া ফালে ভাল খাইছে বুজিছে এই কমিউনিষ্টৰ উৎপাত দিনক দিনে বাঢ়িবলৈ লৈছে দুখাই নমনা হৈছে দিন টকাই ক'লো দেখোন দিন টকাই আমাৰ যদি ভঁৰাল কেনেবাকৈ নদংগ নলয় তাকে সপাই ৰিখা জলি পুৰি মৰাই এতিয়া আকৌ গাঁৱে গাঁৱে বোলে কিবাকে আজাদী ফৌজেৰাও ওলাইছে ফৌজতুলি গাঁৱৰ বোলে নেতা স্বতন্ত্ৰ ভাৰতৰ স্বপ্ন পৃথক কৰিবলৈ জাপানী সৈন্যৰ সহযোগত ন ৰণকৌশল ৰচনাত ব্ৰতী হৈছে নেতাজী সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ ফৌজ ব্ৰিটিছ ৰাজৰ বিৰুদ্ধে চলা সশস্ত্ৰ সংগ্ৰামৰ এয়া এক নতুন অধ্যায় জাপানী সৈন্যৰ লগ লাগিবলৈ সেই ফৌজটোৱে ইংৰাজৰ বিৰুদ্ধে যুঁজিবলৈ ক'ত পাৰিব হে ধ্বংস হৈ যাব ধ্বংসটোৱে ভালেই আমি কিন্তু দেশ স্বাধীন হোৱাৰ পাছত ক্ষমতাৰ ভাগ কাকো ল'বলৈ নিদিলে অকলে অকলে খাম ৰাজভোগ ঠিক কথা কৈছা আমি ৰাজভোগ কপালত থাকিব লাগিব বুজিছা নহ'লে মোৰ নিচিনা দেখাই শুনাই ইমান সুন্দৰ মজাদাৰকৈ এজনীকে সাবুতি গোটেই জীৱনটো পাৰ কৰিব লাগিব বেলেগে 4 নম্বৰজনীৰ কথা ভাবি মই 2 নম্বৰজনীৰ কথাকে ভাবিব পৰা বিপানী কৰিবলৈ মন আছে আমি চাগে অধ্যক্ষ মোৰ বোৱাৰী খাবলৈ বেয়া নাই নতুন খাব লাগে বুলি এতিয়ালৈকে কোৱা নাই লাহে লাহে ক'ব আছে এই যে আপোনাৰ ঘৰ বোৱাৰী হ'ল মই দেখোন গমেই নাপাওঁ ধুনীয়াকৈ নালাগে বাবা আমি নিজেই গম নাপাওঁ কামটো বৰ ভাল কাম কৰিছ দেই এই কমিউনিষ্ট পৰা লগ লাগিছে এইখন ঘৰত বোৱাৰী থাকি আছো মই বাৰু এইখন ঘৰত বোৱাৰী থাকি আছো কিন্তু এনে মহাজন মৌজাদাৰৰ লগত আপোনালোকৰ ইমান খাটনি কি হয় এনেকে কি হয় দুখীয়া বিৰোধী লোকিছে আপোনালোকে দেখা নাই নে দেখিও নেদেখাৰ ভাও জুৰি আছে আমি কেৱল বাপুৰ কথা মাতিছো বাপুৱে আমাক ইংৰাজৰ বিৰুদ্ধে যুঁজিবলৈ দিছে কুকুৰ বিৰুদ্ধে যুঁজিব কোনে সেইকেইটা যুঁজিব সকলো সমস্যাৰ সমাধানৰ ঠিকা আমি লৈ থোৱা নাই নহয় ঠিকেই আপোনালোকে কোনো সমস্যাৰে সমাধানৰ ঠিকা লোৱা নাই দেশ স্বাধীন হ'ব লাগে বুলি কয় এই নহয় যাতে স্বাধীন ভাৰতৰ ৰজাৰ গাড়ীত বহি চাহাবতকৈ বেছি লুটি লুটি খাব পাৰে আমাক নহয় স্বাধীনতা আমাক লাগে স্বৰাজ ভাৰত আমাক লাগে কিন্তু সেই স্বাধীনতাৰ অৰ্থ নাই যদি দেশবাসী দিবলৈ মুখাত পেট ভৰাই খাবলৈ নাপায় বেমাৰ হ'লে চিকিৎসা নাপায় শুদ্ধ এটা আখৰ ছুটি নাপায় যদি সকলোৱে কেৱল ধনৰ অংক চলে নেতাৰ ৰাজভোগ খোৱা আৰু জনতাৰ দুৰ্যোগৰ ৰাজনীতি দিয়াত তেনেকুৱা স্বাধীনতাৰ কোনো প্ৰয়োজন নাই আমাক সেই বগা বগা চাহাবোৰ যাওক আমাৰ দেশৰ পৰা সেই বুলি আপোনালোকৰ দৰে অন্ধ নেতা কোনো নালাগে আমাক মই একো ভাষণ দিয়া নাই কেৱল ভণ্ডবোৰৰ ভণ্ডামীৰ মুখাবোৰ ইমান অপমান সহ্য কৰি থাকিব নোৱাৰি এইবাৰ এইখন ঘৰত থকালৈকে আপোনাৰ বাৰীৰ 4 সীমাৰ ভিতৰত অমুকাই সৰু পানী চুবলৈ
দেশৰ মান ৰাখিবলৈ নিজৰ মান ৰাখিবলৈ কুকুৰ তুলি খাবও পাৰোঁ আৰু আনক তুলিয়াবও পাৰোঁ নাথাকিব নিজৰ মানুহ আমি কৰোঁ লাগে ঘৰে ঘৰে খুচি পাবলৈ নাপালে মৰিয়ে গৈছে তথাপি এনেকুৱা এখন ঘৰৰ বোৱাৰী ঘৰ কলংক গাত পানী নলওঁ সমাজে বদনাম কৰিব স্বামী গৃহ ত্যাগ কৰাৰ কাৰণে শাহুৱাই গাত হাত দিয়াৰ কাৰণে যিয়ে যি কৈ ক'ব এইবুলি ইমান পৰাধীন হৈ মই চলিব নোৱাৰোঁ নাথাকিব এনেকুৱা এখন ঘৰৰ নাথাকিব কেতিয়াও স্বাধীনতাৰ অযুত সপোন যাৰ মহান ত্যাগৰ বাবে আজি আমি প্ৰত্যেকে মুক্তিৰ সোৱাদ লভা একোজন গৰ্বিত ভাৰতীয় আহকচোন স্বাধীনতা সংগ্ৰামৰ সেইসকল শ্বহীদলৈ জনাওঁ মুক্ত হৃদয়ৰ অকৃত্ৰিম শ্ৰদ্ধাঞ্জলি